নমস্কাৰ এই সিৰিজৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকক বৰ্ণাদ্দিৰ ইতিহাস প্ৰসিদ্ধ গণেশ দেৱালয় দেখুৱাবলৈ ওলাইছো। উক্ত দেৱালয়খন নলবাৰী চহৰৰ পৰা 10 কিলোমিটাৰ নিলগত অৱস্থিত। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত কনৌজৰ ব্ৰাহ্মণসকলক অসমলৈ আমন্ত্ৰণ কৰি অনা হৈছিল। মহাৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ মতে কনৌজীয় বিখ্যাত পণ্ডিত গৌৰীকান্ত ভট্টাচাৰ্যই হাজোত থাকিবলৈ লৈছিল। পিছলৈ এওঁলোকৰে বংশধৰ ৰামানন্দ ভট্টাচাৰ্য হাজোত মাধৱ দেৱালয়ৰ পূজা অৰ্চনা কৰাৰ লগতে দেৱালয়ৰ পৰিচালনা আৰু সা সম্পত্তিৰো দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। ভট্টাচাৰ্যই হাজোত নাথাকি তাৰ পৰা উত্তৰ পশ্চিমত অৱস্থিত এই বৰ্ণাদ্দি গাঁৱত বসতি কৰি দেৱালয়ৰ পূজা অৰ্চনা চলাই গৈছিল। আহোম ৰজাৰ নিৰ্দেশক্ৰমে ৰমানন্দ ভট্টাচাৰ্যই বৰ্ণাদ্দিত শ্ৰী শ্ৰী গণেশ দেৱালয় স্থাপন কৰিবলৈ মাধৱ দেৱালয়ৰ পৰা প্ৰায় 100 বিঘা মাটি আবণ্টন পায় আৰু 1801 চনত বৰ্ণাদ্দি গাঁৱত গণেশ দেৱালয় প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা মাঘ মাহৰ গণেশ চতুৰ্থী তিথিত গণেশৰ পূজাভাগ অগণন ভক্তৰ উপস্থিতিত পালন কৰি আহিছে। শ্ৰী শ্ৰী গণেশ দেৱালয়ৰ গাতে লাগি থকা শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, হনুমানৰ বিগ্ৰহ, যজন যাজন প্ৰশিক্ষণ কেন্দ্ৰ আৰু উদ্যানখনে গণেশ দেৱালয়ৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। (1801 চনতে গণেশ দেৱালয়ৰ নপুখুৰীটো খন্দা হৈছিল আৰু এই নপুখুৰীৰ পানী গণেশৰ পূজাত তথা বিভিন্ন বৈদিক কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও দেৱালয়ৰ মাটিতে থকা মহাবিষ্ণু যজ্ঞধামতো ব্যৱহাৰ কৰা হয়। মহাবিষ্ণু যজ্ঞত গণেশ বিগ্ৰহ স্থাপন কৰি নপুখুৰীৰ পৰা বৈদিক মন্ত্ৰেৰে জল আহৰণ কৰি সেই জল জলঘাট আৰু মহাস্নানত ব্যৱহাৰ কৰাৰ প্ৰথা এতিয়াও বিদ্যমান। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতেও আমি অসমৰ প্ৰত্যেক জিলাৰ পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ আপোনালোকৰ আগত আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।